নমস্কাৰ বন্ধু বান্ধৱীসকল, পৰিবৰাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে চাগে। আজি মই আপোনালোকৰ মাজলৈ তেনেই সাধাৰণ এটা ৰেচিপি লৈ আহিছোঁ, শুকান মাছৰ চাটনি ৰেচিপি। একেবাৰে ইজি ৰেচিপি হয়, বনাবলৈ বিশেষ সামগ্ৰীৰ প্ৰয়োজন নহয়, খাবলৈ কিন্তু খুবেই টেষ্টি হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই শুকান মাছ কেইজনীমান লৈ লৈছোঁ। মই উতলা গৰম পানী অলপ ঠাণ্ডা কৰি মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ। যিহেতু বজাৰৰ পৰা কিনি অনা মাছ বহুতো লেতেৰা হৈ থাকে, আপোনালোকেও গৰম পানীৰে এইদৰে মাছখিনি ধুই ল'ব। মই মাছ দুজনৰ জোখাৰে লৈছোঁ, আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। মই নৰসিংহ পাত কেইখিলামান লৈ লৈছোঁ। এইফালে পিঁয়াজ এটা মই কাটি লৈছোঁ, নহৰু কেইফুটামান লৈ লৈছোঁ আৰু আদা মই এডোখৰ এইদৰে কাটি লৈছোঁ আৰু জলকীয়া দুটা লৈছোঁ। মই গেছৰ ওপৰত কেৰাহী এখন তুলি ল'লোঁ। এতিয়া অলপমান মিঠাতেল দি লৈছোঁ। মই তেল গৰম হ'ল, এতিয়া মই কাটি লোৱা পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল। এয়া চাওক, বেছি পিঁয়াজখিনি ৰঙচুৱা কৰিব নালাগে, অলপ ভাজিলেই হৈ যাব। মই গেছটো ল'ত দি ৰাখিছোঁ। পিঁয়াজ ভাজি লোৱা তেলতে এতিয়া মই আদা, নহৰু আৰু জলকীয়া দি লৈছোঁ। মই অলপ সময় ভাজিম, বেছি ৰঙচুৱা কৰিব নালাগে। আপোনালোকে পিঁয়াজ, আদা, নহৰু এইবোৰ কেঁচাকৈও দি চাটনি বনাব পাৰিব, কিন্তু এইদৰে অলপ ভাজি ল'লে চাটনিৰ সোৱাদটো বেছি ভাল লাগে, খাবলৈও বহুত টেষ্টি হয়। মই গেছটো ল' ফ্লেমত দি ৰাখিছোঁ। এয়া আপোনালোকে চাওক, এইদৰে অলপ ভাজিলেই হ'ব। মই এতিয়া কাঢ়ি লৈছোঁ। একে তেলতে এতিয়া মই শুকান মাছ কেইজনীও ভাজি ল'ম। মই মাছ কেইজনী অলপ টানকৈ ভাজিম, অলপ মৰমৰীয়া হোৱাকৈ। মই প্ৰথমৰ পৰা শেষলৈকে গেছৰ ফ্লেম ল'তে দি ৰাখিছোঁ। এয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঢ়ি ল'ম। মই মাছখিনি অলপ ঠাণ্ডা হ'বলৈ দিম, তাৰ পাছতহে মিক্সাৰত ভৰাম। ভাজি লোৱা মাছখিনি ঠাণ্ডা হ'ল, এতিয়া মই মিক্সি বাতিটোত ভৰাই ল'ম। লগতে মই নৰসিংহ পাত কেইখিলামানো দি ল'ম। এতিয়া মই ভাজি লোৱা পিঁয়াজ, আদা, নহৰু আৰু জলকীয়াও দি ল'ম। এতিয়া মই নিজৰ হিচাপত নিমখ অকণমান দি ল'ম। মই যিহেতু শুকান মাছৰ চাটনি দুজনৰ জোখাৰেহে বনাইছোঁ, আপোনালোকে মাছ যিমান লয় সেই হিচাপত আপোনালোকে সামগ্ৰীবোৰ লৈ ল'ব। মই এতিয়া সকলোখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। এয়া ৰেডি হৈ গ'ল শুকান মাছৰ এটা খুবেই টেষ্টি ৰেচিপি। আপোনালোকে যদি এইদৰে বনোৱা নাই, এবাৰ নিশ্চয় বনাই চাব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।